বন্ধুসকল আজি আপোনালোকলৈ এই ভিডিঅ'টোত লৈ আহিছো নেহেৰু পৰিয়ালৰ ইতিহাস। আমাৰ দেশত বহুতো ৰাজবংশ আছিল যাৰ নিজৰ ইতিহাস আছিল। তেওঁলোকৰ বিষয়ে ইতিহাসত পঢ়িবলৈ পোৱা যায়। কিন্তু আমাৰ দেশত এনেকুৱা এটা পৰিয়াল আছে যাৰ ইতিহাস আৰু বৰ্তমান বুজিবলৈ কেতিয়াও সহজ নহয়। সহজ নাছিল বা কেতিয়াও সহজ হোৱা নাই। এনেকুৱা লাগে যেন তেওঁলোক বহুত ধৰ্মনিৰপেক্ষ। কিন্তু তেওঁলোকৰ ক্ষমতাৰ ভোগ ইমানেই বেছি আছে যে তেওঁলোকে তাৰ কাৰণে টেস্পিয়াৰ দৰে বাৰে বাৰে ৰং চেঞ্জ কৰিব পাৰে। আপোনালোকে বুজি পাই আছে চাগে কাৰ কথা ক'বলৈ গৈ আছো আজি। বন্ধুসকল, আজি আপোনালোকক ক'বলৈ গৈ আছো নেহেৰু পৰিয়ালৰ ইতিহাস, যিবোৰে মানুহক বছৰ বছৰ ধৰি বেল বনাই আহিছে। আজি আপোনালোকক এনেকুৱা কিছুমান তথ্য শ্বেয়াৰ কৰিবলৈ গৈ আছো যিবিলাক হয়তো আপোনালোকে নাজানে। আপোনালোকে জানেনে পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম এটা ৰেড লাইট এৰিয়াত হৈছিল। তো কি হ'ল? বোকাতেই তোন পদুম ফুলে, এনেকুৱা যদি ভাবিছে তেনেহলে ভুল ভাবি আছে। কিন্তু অকল জৱাহৰলাল নেহেৰুৱেই নহয়, তেখেতৰ একমাত্ৰ ছোৱালী ইন্দিৰা নেহেৰু গান্ধী কেনেকৈ হ'ল এইটো কিবা আইডিয়া আছে নেকি? যদি নাই তেতিয়াহ'লে আজিৰ কাহিনীত আপোনালোকে গম পাই যাব। আচলতে জৱাহৰলাল নেহেৰুৰ বংশ হিন্দু নহয়, সুন্নি বংশৰ হয়। কিন্তু কথাটো এইটো যে শেষত গৈ তেওঁ মুছলমানৰ পৰা হিন্দু কিয় হ'ল বা হিন্দু নাম কিয় ল'লে, তাকো পণ্ডিত লৈ, যি কাশ্মীৰী পণ্ডিতক লৈ এতিয়াও কণ্ট্ৰভাৰ্চি চলি আছে। তেওঁলোকৰে পণ্ডিত উপাধি লৈ এজন সুন্নি মুছলমান হিন্দু কিয় হ'ব লগা হ'ল? ইয়াৰ পিছত কিবা ডাঙৰ ৰহস্য আছিল নেকি? আজি আপোনালোকে নাজানা এনেকুৱা এটা ৰাজৰ বিষয়ে ক'বলৈ গৈ আছো যাৰ টাইটেল পণ্ডিত জৱাহৰলাল নেহেৰু আৰু গান্ধী পৰিয়ালৰ ক'লা অধ্যায়, যিবোৰ দেশৰ পৰা লুকুওৱা গ'ল। নাম্বাৰ 1, পণ্ডিত জৱাহৰলাল নেহেৰু। এই তিনিটা শব্দৰ নামটো পঢ়োঁতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ সেইখন ছবি আহি যায় যিজনে দেশত স্বাধীনতা আন্দোলনত বহুত সহায় কৰে। এই মানুহজনৰ জন্ম এলাহাবাদৰ মিৰিগঞ্জৰ ৰেড লাইট এৰিয়াত হৈছিল, য'ত তেওঁলোকৰ পৰিয়াল বছৰ বছৰ ধৰি আছিল। তেতিয়ালৈকে দেউতাক মতিলাল নেহেৰুৱে আনন্দ ভৱনক তেখেতৰ বেৰিষ্টাৰীৰ টকা দি কিনা নাছিল। কিন্তু ইয়াতকৈ পাগল কৰা তথ্যটো এইটোৱে যে পণ্ডিত জৱাহৰলাল নেহেৰুৰ কেৱল নামটোহে পণ্ডিত আছিল, কিয়নো তেওঁলোকৰ খানদানৰ ইতিহাস চালে দেখা যায় যে তেওঁলোক সুন্নি মুছলমানৰ আছিল। আৰু এইটো বিষয়ে জৱাহৰলাল নেহেৰুৰ ভনীয়েক কৃষ্ণাৱতী সিঙে কৈছিল যে তেওঁলোকৰ ককায়েক মোগল সাম্ৰাজ্যৰ কোটৱাল আছিল। কিন্তু ৰবাৰ্ট হাৰ্লি এণ্ড্ৰিউছৰ কিতাপ এ লেম্প অফ ইন্দিৰা দ্য ষ্টৰী অফ মডাৰ্ণ পণ্ডিত এইটোত কৈছে যে সেইটো সময়ত হিন্দুক ইমান উচ্চ পদবী দিয়া নগৈছিল। আৰু বাহাদুৰ শ্বাহ জাফাৰৰ সময়ত গংগাধৰ নেহেৰুৰ কোনো মানুহ নাছিল। মানে জৱাহৰলাল নেহেৰুৰ ককায়েক গংগাধৰ উৰ্ফে গিৰাচুদ্দিন কাজী, যিয়ে নিজৰ নাম গংগাধৰ ৰাখি পিছত নেহেৰুৰ টাইটেল লগাই দিছিল। নেহেৰু মানে নদী কাষৰীয়া, হিন্দীত নেহেৰ কে আছপাছ ৱালা নেহেৰু। কিন্তু তেওঁৰ নামটো চেঞ্জ কিয় কৰিব লগা হ'ল? বন্ধুসকল, আচলতে যেতিয়া ইংৰাজে দিল্লীৰ শাসনভাৰ লৈ লৈছিল, তেনেকৈ হিন্দু ৰজা মহাৰাজাৰ দৰে মুছলমানক জীয়াই এৰি দি শত্ৰুৰ সৈন্যবাহিনী থিয় হ'ব দিবলৈ বিচৰা নাছিল। আৰু সেইকাৰণে জীৱন বচাবলৈ গিয়াছুদ্দিনে নিজৰ নাম গংগাধৰ আৰু উপাধি নেহেৰু ৰাখি লৈছিল আৰু কাশ্মীৰী বাহমনৰ বেশ ধাৰণ কৰি লৈছিল, যাৰ সহায়ত তেওঁ কাশ্মীৰৰ পৰা আগ্ৰালৈ শিফ্ট হৈ গ'ল। কিন্তু গিয়াছুদ্দিনৰ বংশৰ নাম বৃদ্ধি কৰা জৱাহৰলাল নেহেৰুৰ যদি আমি কথা কওঁ, তেতিয়াহ'লে তেওঁ এজন সেইটো সময়ত ৰঙীন টাইপৰ মানুহ আছিল। তেওঁ নিজৰ পত্নী কমলা নেহেৰুৰ বাহিৰেও বহুত মহিলা যেনে লেডি এডউইনা মাউণ্টবেটেন, সৰোজিনী নাইডুৰ ছোৱালী পদ্মাজা, বানাৰসৰ শ্ৰদ্ধা মাতাৰ লগতো সম্বন্ধ আছে, এনেকুৱা বহুত ৰেকৰ্ডে কয়। আৰু এইবোৰ তেখেতৰ ৰঙীন জীৱনৰ বাবে STD মানে ছেক্সুৱেল ট্ৰেন্সমিটেড ডিজিজৰ কাৰণে তেখেতে জীৱনৰ ৰঙৰ পৰা বিদায় ল'ব লাগিছিল। আৰু বন্ধুসকল, বহুত কিছুমান ৰেকৰ্ডে এনেকৈ কয় আৰু বহুত ৰেকৰ্ডে কয় যে এইবোৰ কনস্পাইৰেচি থিয়ৰিও হ'ব পাৰে। চ' এইখিনি মই আপোনালোকৰ বাবে এৰি দিছোঁ। আপোনালোকে চাৰ্চ কৰিব পাৰে আৰু যদি কিবা প্ৰমাণ পায় তেনেহ'লে তলৰ ডেছক্ৰিপশ্যনত নিশ্চয় শ্বেয়াৰ কৰিব। নাম্বাৰ 2, ইন্দিৰা গান্ধী আৰু ফিৰোজ খান। যি ধৰণে টিভিৰ লগত যুঁজি তেখেতৰ পত্নী কমলা নেহেৰুক মৃত্যুৰ ছাঁৰ লগত এৰি নেহেৰু ডাঙৰীয়া দেশৰ আৰু বিদেশৰ হিচাপ কৰিব নোৱাৰা ৰঙৰ লগত ফাকু খেলিবলৈ ক'ব নোৱাৰা হৈ আছিল, তেনেকৈ তেখেতৰ একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধীও আজিকালি কিছুমান ক্ষেত্ৰত বিৰল আছিল। যদি আমেৰিকাৰ জনাশুনা লেখিকা কেথেৰিন ফ্ৰেংকৰ কিতাপ দ্য লাইফ অফ ইন্দিৰা নেহেৰু গান্ধীত, য'ত তেওঁ ইন্দিৰা গান্ধীৰ প্ৰেম প্ৰণয়নৰ কথা কৈছিল, সেইখিনি যদি আমি চাওঁ, ইন্দিৰাই শান্তি নিকেতনত পঢ়ি থাকোঁতে তেখেতৰ জাৰ্মান টিচাৰৰ লগত সম্বন্ধ আছিল, যাৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে ইন্দিৰাক তাৰ পৰা উলিয়াই দিছিল। অকল জাৰ্মান টিচাৰেই নহয়, কেথেৰিনৰ কিতাপত
M.O. মাথিয়া মানে তেখেতৰ নিজৰ দেউতাকৰ সেক্ৰেটাৰী, হিৰণ্য ব্ৰহ্মচাৰ্য মানে তেখেতৰ য়োগা টিচাৰ, ফৰেন মিনিষ্টাৰ দিনেশ সিঙৰ লগতো এফআইআৰ আছিল বুলি কৈছে। আৰু ইয়াৰ কথা কিমান দূৰ সঁচা কিমান দূৰ মিছা মই আপোনালোকৰ ওপৰতে এৰি দিছো, কাৰণ সকলোৰে নিজৰ এটা ভিউ আছে ইয়াৰ ওপৰত। সাধাৰণতে সদায় ঘৰৰ পৰা দূৰত থকা তেওঁৰ দেউতা আৰু বেমাৰৰ লগত যুঁজি থকা মাকৰ লগত ইন্দিৰা সৰুৰ পৰাই বহুত অকলশৰীয়া আছিল। আৰু এই অকলশৰীয়াৰ সুযোগ ফিৰোজ খানে, যি আনন্দ ভ্ৰমণত জৰুৰী সামগ্ৰীৰ লগতে পুৰা পঠিওৱাৰ কাম কৰিছিল, তেওঁ ফাইদা উঠালে। এনেকুৱা মানুহে কয় মানে ফিৰোজ খানে অকলশৰীয়া ইণ্ডিয়াক সহানুভূতি দি তাৰ প্ৰেমত এনেকুৱাকে ফচালে যে ইণ্ডিয়াই ফিৰোজ খানৰ লগত লণ্ডনৰ মছজিদত নিকাহ কৰি ললে। কিন্তু এইটো কথা গম পাই নেহেৰুৰ বহুত খং উঠিল। কিন্তু তেওঁ কিবা এটা কৰাৰ আগতে মহাত্মা গান্ধী, যিজন নেহেৰুৰ বহুত ভাল লগৰ আছিল আৰু যিজনক ফিৰোজ খানে আদৰ্শ মানিছিল, তেওঁ নেহেৰু আৰু ফিৰোজ দুইজনকে বুজালে আৰু ফিৰোজকতো লাষ্ট নেমটো চেঞ্জ কৰিবলৈ উপদেশ দি দিলে, যাৰ বাবে তেওঁ নিজৰ ধৰ্ম চেঞ্জ নকৰাকৈ আৰামছে মানুহৰ আক্ৰোশৰ পৰা বাচি থাকিব। বাছ ফিৰোজ খান বনি গ'ল ফিৰোজ গান্ধী আৰু হিন্দু ধৰ্মক আৰু এবাৰ ইন্দিৰাক বিয়া কৰোৱাই তাইক ইন্দিৰা গান্ধী নাম দি দিলে। চ' এনেকৈ ইন্দিৰা গান্ধী নামটো সন্মুখলৈ আহিল। কিন্তু তাইক বিয়া কৰাইতো একো লাভ নহল, কাৰণ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক জন্ম দিয়াৰ পিছতে দুইজন বেলেগ হৈ গ'ল আৰু এওঁলোক দুইজনৰ তালাক হোৱা নাছিল। কিন্তু ফিৰোজৰ বাৰে বাৰে পইচাৰ দাবীৰ বাবে আৰু নেহেৰুৰ ৰাজনীতিত জোৰ জবজ সোমোৱাৰ বাবে জৱাহৰলাল নেহেৰুৱে তেওঁ ঘৰ তিন মূৰ্তি ভৱনত অহা যোৱা বন্ধ কৰি দিলে। আৰু M.O. মাথায়ে নিজৰ কিতাপ ৰেমিনেন্স অফ দ্য নেহেৰুজ এজত এইটো লিখিছে যে ছেপ্টেম্বৰ 8, 1960 যেতিয়া ফিৰোজৰ মৃত্যু হৈছিল, তেতিয়া নেহেৰু আৰু ইন্দিৰা বহুত সুখী হৈছিল। আৰু এইটোৱেই নহয়, যি ৰহস্যময় কাণ্ডৰ জৰিয়তে ফিৰোজ খানৰ মৃত্যু হৈছিল, তাক লৈ আজিও কিছুমান মানুহে এইটো ভাবে যে এইটো মৃত্যুৰ পিছত কিবা হত্যাকাণ্ডও থাকিব পাৰে। নাম্বাৰ 3, সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী। এতিয়া বন্ধুসকল, ফিৰোজ গান্ধী অকলশৰীয়া নাছিল যোনে ইন্দিৰাক ধমকি দিছিল। ইন্দিৰা গান্ধীৰ নিজৰ ল'ৰা সঞ্জয় গান্ধীয়ে নিজৰ মাকক নিজৰ ভুলবোৰ ঢাকিবলৈ আৰু নিজক বচাবলৈ ধমকি দিছিল। আৰু জানেনে, সঞ্জয় গান্ধীৰ নাম প্ৰথমতে সঞ্জয় নহয়, ডাঙৰ ককায়েকৰ লগত মিলাকৈ সঞ্জীৱ গান্ধী আছিল। কিন্তু এবাৰ সঞ্জীৱ গান্ধী লণ্ডন পুলিচৰ দ্বাৰা ইংলেণ্ডত গাড়ী চুৰি কেছত ফচি গৈছিল আৰু এই কেছটো এনেকুৱাকেই ফচিলে যে তেখেতৰ পাছপোৰ্ট পৰ্যন্ত জব্দ হৈ গ'ল। তথাপিও নিজৰ গ্ৰেণ্ডফাদাৰ মানে ককাওক আৰু মাকৰ পাৱাৰৰ বাবে তেওঁক লণ্ডন আৰু ভাৰতৰ হাই কমিছনাৰ কৃষ্ণা মেনন যিয়ে দেৰি নকৰাকৈ উলিয়াই আনিলে। কিন্তু ইয়াৰ বাবে সঞ্জীৱ গান্ধীৰ নতুন পাছপোৰ্ট নাম সঞ্জীৱ গান্ধী হৈ গ'ল। অৰ্থাৎ গোষ্ঠীৰ পিছত গোষ্ঠী নেহেৰুৰ পৰা গান্ধী পৰিয়ালৰ মানুহে এনেকুৱাকৈ নাম সলাইছিল যেনেকৈ গেঞ্জি বনিয়নহে মানুহে চেঞ্জ কৰে। কিন্তু শেষত ইন্দিৰা গান্ধীয়ে সঞ্জয় গান্ধীৰ কাণ্ড কাৰখানাবিলাকৰ পিছতো কিয় মনে মনে আছিল জানেনে? কিয়নো সঞ্জয় গান্ধীয়ে নিজৰ আচল বাপেকৰ নাম গম পাই গৈছিল, মানে সঞ্জয় গান্ধী ফিৰোজ গান্ধীৰ পুতেক নাছিল। আৰু এইটো সুবিধা লৈ সঞ্জয় গান্ধীয়ে নিজৰ ইচ্ছামতে কাণ্ডৰ পিছত কাণ্ড কৰি গৈ আছিল। যেনে সঞ্জয় গান্ধী মেনকা গান্ধীৰ লগত বিয়া। মানে মহম্মদ ইউনিছৰ কিতাপ পাৰ্চন, পেছন এণ্ড পলিটিক্স নামৰ কিতাপখনত এইটোৱেই লিখিছে যে সঞ্জয়ে মুছলমান ৰীতি নীতি মতে মেনকা গান্ধীৰ লগত নিকাহ কৰাইছিল, এইটো কাৰণেই যে মেনকা সঞ্জয় গান্ধীৰ সন্তানৰ মাক হবলৈ গৈ আছিল, যাৰ বাবে মেনকাৰ দেউতাক কৰ্ণেল তাৰলোচন সিং আনন্দে সঞ্জয় গান্ধীক মৃত্যুৰ ভাবুকি দিছিল। আৰু সেইকাৰণে চব ঠিক ঠাক থাকিবলৈ সঞ্জয় গান্ধীয়ে মেনকাৰ লগত নিকাহ কৰিব লগা হৈছিল, যাতে সমাজত নিজৰ ভাল প্ৰতিচ্ছবিটো ঠিকে থাকে। পিছত ফিৰোজ খানৰ দৰে ইন্দিৰা গান্ধীৰ ৰাস্তাৰ কাঁইট হোৱা সঞ্জয়ৰ মৃত্যু এটা উৰাজাহাজৰ অকল্পনীয় দুৰ্ঘটনাত হৈছিল। আৰু ফিৰোজৰ দৰেও সঞ্জয়ৰ মৃত্যুৰ কাৰণো মানুহে ইন্দিৰা গান্ধীকেই দিলে, যোনে আধাতে নিজৰ ল'ৰাই ইনভেষ্টিগেশ্যন কেছটো ৰখাই দিলে। আৰু ইন্দিৰা গান্ধীৰ পাপাৰ পৰা সৰু ল'ৰাটোলৈকে কথা কৈয়ে দিলো। বলক এতিয়া ইন্দিৰা গান্ধীৰ ডাঙৰ ল'ৰা ৰাজীৱ গান্ধীৰ কাহিনীও কৈয়ে দিওঁ, যোনে পৃথিৱীক এইটো দিলে। মানে যেতিয়া সোনিয়া গান্ধী সোনিয়া মাইনো নামৰ ইটালীৰ নাৰী আছিল, ৰাজীৱ গান্ধী তেতিয়া তাই মৰম লগা চকুজুৰিত এনেকৈয়ে পৰি গ'ল যে তাইক বিয়া কৰাবলৈ খানদানৰ নাম চেঞ্জ কৰা প্ৰথাৰ জৰিয়তে নিজৰ নামো চেঞ্জ কৰি লৈছিল। আৰু নিজৰ নামেই নহয়, তেওঁ নিজৰ ধৰ্মও চেঞ্জ কৰি ল'লে, যাৰ পিছত তেওঁ হাঁহি ফূৰ্তিৰে নিজৰ ল'ৰা ছোৱালীৰ লগত সুখত আছিল। কিন্তু এদিন ইন্দিৰা গান্ধীয়ে ইণ্ডিয়ান প্ৰথাত বিয়া পতাই দিলে আৰু তাৰ পিছত নিজৰ ল'ৰা ছোৱালী বিয়ংকা, যাৰ আজিৰ নাম প্ৰিয়ংকা হয়, আৰু ৰৌল, যাক আমি ৰাহুল গান্ধী নামেৰে মাতো, এইবোৰ নাম ৰাখি দিলে। আৰু ফ্ৰেণ্ডছ, বহুত ৰিপৰ্টে এনেকুৱা কয়, কিন্তু বহুত ৰিপৰ্টে এনেকুৱাও দেখুৱাই যে এইবোৰ অকল কনস্পিৰেচি থিয়ৰী হ'ব পাৰে। চ' ইয়াৰ ওপৰতো যদি কিবা ইনচাইটছ পায় তেতিয়াহ'লে তলৰ কমেণ্টত ক'ব পাৰে, আৰু বলক বিচাৰো এইটো কনস্পিৰেচি থিয়ৰী হয় নে সঁচা হয়। এতিয়া মইতো এওঁলোকৰ কাহিনী শুনাই দিলো, কিন্তু এইবাৰ আপোনালোকৰ পাল। আপোনালোকে মোক এইটো কওক যে গান্ধী ফেমিলিৰ ইয়াৰ কোনটো
সঁচা কথাই আপোনালোকৰ মাথা বেয়া কৰি দিলে আই মিন ইমানবোৰ নাম চেঞ্জ কৰাৰ মতলব কি হ'ব পাৰে ভাই এনেকুৱা নালাগেনে বাৰু ডাল মে কুছ কালা হে আকৌ যদি ভিডিঅ'টোত কিবা নতুন জানিবলৈ পালে দেন লাইক এটা ঠুকিব আৰু এনেকুৱাই যদি ইণ্টাৰেষ্টিং ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে আগলৈও চাব বিচাৰে তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো দবাই দিয়ক যাতে আগলৈ আহিবলগীয়া মোৰ যিকোনো ভিডিঅ' মিছ নকৰে